को बोला कि आप कोऑर्डिनेट चाहिए आप बताइए कहाँ मीटिंग होगा कोऑर्डिनेट ऐसे हाँ कोऑर्डिनेट जगह का बता रहे किसका कोऑर्डिनेट हाँ किसका कोऑर्डिनेट हो गया देगा वो लोग यही रखा होगा हाँ 2 दिन बाद हाँ हाँ Robert, wait. बाकी लोग डिस्ट्रीब्यूट कर देंगे हम ज़्यादा घूमने से तो प्रॉब्लम होगा ना बाकी लोग डिस्ट्रीब्यूट कर देंगे
আজি গণতন্ত্ৰ দিৱস উপলক্ষে আপোনালোকৰ মাজত এটা শুভেচ্ছা আগবঢ়াই লৈ আহিছে শুভেচ্ছা নিবেদন কৰিব জ্ঞাপন কৰিছোঁ আৰু আজি বিশেষকৈ আপোনালোকক লগ পাই মোৰ ভাল লাগিছে কি আপোনালোকৰ যিটো দুখ বেদনাবিলাক আমি শ্বেয়াৰ কৰিবলৈ আহিছোঁ ইয়াত আমাৰ লগত আছে ডেপুটি কমিশনাৰ ডাঙৰীয়া আমাৰ কোকৰাঝাৰৰ ইয়াত IGP ডাঙৰীয়া আছে SP আছে আৰু লগতে আমাৰ EM এক্সিকিউটিভ মেম্বাৰ অৰুপ দে ডাঙৰীয়া আছে লক্ষীৰাম হাজদা আছে নমস্কাৰ দিয়া ছাৰ এওঁলোক আজি চৰকাৰৰ নিৰ্দেশ মতে মানে 20 বছৰ কমপ্লিট হৈছে চৰকাৰে আমালৈ ৰিলিজ অৰ্ডাৰ মানে ঘোষণা কৰিছে আমি তেওঁ অলপ পিছত আপোনাৰ ঘৰ ক'ত আছিলে চাপৰ ফেমিলি আছে তাতে 20 বছৰ হৈ গ'ল হয় এতিয়া আপুনি কি কৰিব আপুনিতো ঘৰত যাব পাব আৰু ফেমিলি আছে ন আৰু এখেত লক্ষী হাজদা যাৱজ্জীৱন আছিল কয় নমস্কাৰ ভালে আছে দাদা অঁ আপুনিতো ঘৰত যাব পাব আৰু 20 বছৰ হৈ গ'ল হা ঘৰত কোন কোন আছে ফেমিলি আছে অঁ তো ঘৰত যাই ভালকৈ থাকিব লাগিব ন নিজৰ ফেমিলিৰ লগত ন আপোনাৰ ঘৰ ক'ত দাদা চিৰাঙত পিছত কিবা প্ৰয়োজন হ'লে আহিব হা কথা পাতিম দেই অঁ ভালকৈ থাকিব আৰু ন তো বাকী এইটো কথা এনাউন্স কৰি দিয়ক আপুনি মই ছাৰৰ হৈ কৈছোঁ যে আমি আগতে জনাইছোঁ আমাৰ বহুতে জানেই যে চৰকাৰে প্ৰতিটো 26 জানুৱাৰী গণতন্ত্ৰ দিৱসত কাৰাবাসীসকললৈ যিবিলাক সশ্ৰম কাৰাবন্দী আছে তেওঁলোকলৈ মানে ৰেহাই দিয়ে আজি 72তম গণৰাজ্য দিৱস উপলক্ষে চৰকাৰে 1ৰ পৰা
1 বছৰৰ পৰা লাইফাৰ যিবিলাক আছে তেওঁলোকলৈ 30 দিন ৰেমিশ্যন ঘোষণা কৰিছে। 6 মাহৰ পৰা 1 বছৰলৈ 15 দিন। এইটো তাৰমানে কাৰাগাৰৰ পৰা এই 30 দিন কাটি যাব, ৰেহাই পাব। এই 30 দিন কাটিব নালাগে আৰু। ঠিক তেনেকৈ 3 মাহৰ পৰা 6 মাহলৈ 10 দিন আৰু 1 মাহৰ পৰা যিবিলাক 3 মাহ আছে জেল খাটা আমাৰ কাৰাবাসী ভাই বন্ধু আছে তেওঁলোকক 5 দিন ৰেহাই দিছে। মই আমাৰ ছাৰৰ নিৰ্দেশ মতে আৰু চৰকাৰৰ নিৰ্দেশ মতে মই এইবিলাক আপোনালোকৰ যিবিলাক হিষ্টৰী টিকেট আছে হিষ্টৰী টিকেটত মই ইনক্লুড কৰিম আৰু যিমান পাৰোঁ সোনকালে আপোনালোকক এৰি দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকৰ সকলোৰে সহায় সহযোগ এই ক্ষেত্ৰত বিচৰা হ'ল। বাকী চব ঠিকে আছে? হা কিবা ক'ব? জানে ঠিক আছে, আমি কৈ দিম ছাৰক খবৰটো ঠিক নহয় বুলি কৈছে। আৰু বাকী কিবা তাৰে পৰা কোৱা? তাৰে পৰা তোমাৰটো পাইছোঁ, তাত মই প্ৰপ'জেল লিখাৰ টাইমটো হোৱা বুলি কৈছে। মই সেইটো চেক কৰিম। दाख्लैनि माबानि उल्था फालिनि केसा जों नङा सार, जों खासायनानैसो लाबोनाय जादों। अननानै जोंखौ दिनैनो हगार बे प्रसेसजों थांगोन सारखौ बुंगोन ने? যিবিলাক পাইছে সেইবিলাক যাওক দিয়া কোৱাবিলাক থাকিলে লোন